हेलो गाइस स्वागतम কৰিলো মোৰ আন এটা ভিডিঅ মানে আজিৰ ভিডিঅটো মানে ধামাকা হ'ব মানে মই যাইছো ট্ৰায়েল দিবলৈ নৰ্থ ইষ্টত আৰু মানে মই বৰ্তমান আছো কুলহাটীত মানে আমি আহি মানে বেলেগ যাম পালো মানে মাজত নিকিলে সোমাই দিছো মানে ঘৰতে কিবা এটা হৈ গ'ল দিলে হৈ গ'ল আৰু সেইকাৰণে মাৰ ষ্টাৰ্ট কৰিব লগা হ'ল মানে এতিয়া মানে ৰমেশ ৰাজা আহিছে আৰু কি সৰুবাৰো মই যাম ট্ৰায়েল দিবলৈ আৰু সৰুবাৰো মই ট্ৰায়েল দিম আৰু আমি যাইছো ডাইৰেক্ট সৰুসজাই ষ্টেডিয়াম গুৱাহাটী মানে তাতে অলপ ট্ৰায়েল হ'ব যদি ভাল হয় আমাৰ ভালে হৈ যাব যদি বেয়া হয় আৰু ঘৰতে আহিব লাগিব মানে অলপ পুৰা আনো হ'লেও ফুৰিম চাইডে ফটো মজা লাগছে सारी उम्र हम मर मर के जी लिए एक पल तो अब हमें जीने दो फाइनली बाছত উঠিলো মানে বাছত মানুহ নাই বেছি আগফালেও নাই পিছফালেও নাই বেছি মানুহ নাই তো এতিয়া আমি একদম ভালকৈ যাই আছোঁ ডাইৰেক্ট চিধা মানে মানে লখৰালৈকে যাম লখৰাৰ পৰা ঘূৰিব লাগিব বা লখৰালৈকে নাহিলে লালমাটিক মাজতে আৰু ষ্টেডিয়াম আৰু মানে আমি এতিয়া বৰ্তমান ব্ৰিজৰ ওপৰত যাই আছোঁ মানে সেইটো সূৰ্যটো মানে বঢ়িয়া হৈছে পুৱাৰ ভিউটো বঢ়িয়া না আৰু নিয়াৰ পৰি আছে অলপ অলপ তাকে সেইটো ব্ৰহ্মপুত্ৰ নদীটো বাকী ওপৰতে আমি যাই আছোঁ ডাইৰেক্ট আৰু মানে ফাইনেলি আহি পালোঁ নৰ্থ ইষ্টৰ যোনখন ষ্টেডিয়াম আছে মানে সেইখন ইণ্ডিয়ান ছুপাৰ লীগ চলিছে সেইকাৰণে মানে এইখন হেৰিটো দিছে আৰু মানে আমি ডাইৰেক্ট তাৰ পৰা নামিলোঁ গাড়ীত বাকী এতিয়া চিধাই যাইছোঁ একদম মানে ফিল্ডলৈকে আমি ভাবিছিলোঁ আমাৰ সময়ে চলি আহিব কিন্তু আমাতকৈ মানে বহুত ডাঙৰ চলি আছে একদম চলিগিলাখন ডাঙৰ নাই মানে আমাতকৈ বহুত ডাঙৰ বয়সত কিন্তু আণ্ডাৰ-17 হিচাপে মানে চলিবিলাক সৰু হৈ আছিল মানে আমি আণ্ডাৰ-17ত পৰিছোঁ আণ্ডাৰ-17 খেলা দিব আহিছোঁ মানে সৰু হৈ আছিল বহুত ডাঙৰ বহুত আৰু মানে ইয়াত ফুটবলৰ বুলি নহয় মানে বহুত কিবা কিবি খেলা খেলিব পাৰি মানে দাউৰা হওক মানে অল এভ্ৰিথিং মানে বহুত কিবা কিবি আৰু কিবা সাঁতোৰা চুইমিঙো আছে আৰু মানে তাতে প্ৰেক্টিচ কৰি আছে আমি প্ৰেক্টিচ কৰাৰ দৰকাৰ নাই আমি ঘৰতে প্ৰেক্টিচ কৰা নাই ডাইৰেক্ট খেলা খেলিব যাম এইখন ষ্টেডিয়াম আগফালে আৰু মানে মই আহি গ'লোঁ মেইন ষ্টেডিয়ামৰ ওপৰত মানে এইখন ষ্টেডিয়াম পুৰা চাব পাৰে ভিউটো কি মজা বাকী তলত কিবা কিবি কৰি আছে দাউৰি আছে জাপে আছে বাকী আমি চাব লগা চলি চাই আছোঁ মানে ইয়াৰ পৰা চাব পাৰি বাকী এখন ষ্টেডিয়াম মোৰ ওপৰতে ষ্টেডিয়াম বাকী তলতে এইবিলাক চিট অনলি অন চিটে চিট কিমান বহিব মানে আমাৰ খেলাখন ইয়াত নহয় আমাৰ খেলাখন এই পিছফালৰ এখন ফিল্ড আছে আৰু ষ্টেডিয়াম এখন আছে সেইখন ষ্টেডিয়ামত হ'ব কিমান মানুহ আৰু মানে যদি এইখন ফিল্ডত পূৰা মোক যদি এটা জাপ মাৰিব দিয়ে মানে জাপ নহয় মোক দাউৰিব যদি দিলে মই কি সুখ পালোঁ মানে দাউৰিব নাযায় মানে যাবাই নোৱাৰি কৰি যাওঁ মানে সিফালে গেটগিলা মাৰা আছে এটা গেটে খোলা আছিল বাকী আগত চিধাৰ সেইটো গেট খোলা আছে বাকী আৰু পিছফালৰ গেটটো খোলা আছে বাকী ক'তো গেট খোলা নাই যদি সেইখনত যাব লাগে সেইফালে আহিব লাগিব এতিয়া কিমান জেগা যাম সেইকাৰণে নাযাওঁ বুলি কৈ কাৰণে ইয়াতে থিয় হৈছোঁ ক'ত নামিম নামি কেনে অলপমান দাউৰিব ইচ্ছা গৈছিল অলপমান দাউৰিলোঁ হয় ভাগে চাগে ধৰালোঁ হয় চাব পাৰে কিমান মানুহ হৈ গ'ল মানে চলি কিমান ইফালেও চলি পৰঠা খাই ল'লোঁ মানে পৰঠাটোত মানে অকল আচাৰটো মানে এইটোৱে মেইন বাকী মোৰ বহুত ভোক লাগিছিলে কথাও আনিছোঁ ঘৰত খাই লৈ আৰু খেলা আছে মানে মোৰ আৰু আমাক মানে বহুত টাইম ৰখালে মানে কি এনেকুৱা ধৰণৰ মানে মই আহিছিলোঁ 5টা বজাত ঘৰৰ পৰা 5টাৰ পৰা মই 5টাতে নধৰোঁ ইয়াত আহিছোঁ 7টা বজাৰ পিছত আৰু কিমান মানে 3 ঘণ্টা 4 ঘণ্টা বহি দিছে একেলগে আৰু মানে ডাইৰেক্ট আহি মানে মই প্ৰথম গেটটোত সোমাইছোঁ মানে আমাৰ খেলা মানে চলিবিলাকে তাতে আছে আৰু মানে ডাইৰেক্ট এইবিলাক চিটবিলাক ইয়াত আছে বাকী সেইবিলাকৰ চিট মানে এখন ষ্টেডিয়ামখন ডাইৰেক্ট মানে এই ফ্ৰণ্টে ষ্টেডিয়ামখন আৰু বাকী সেইবিলাক ল'ৰাবিলাক বহি আছে বাকী মই তাতে যাই আছোঁ তো চাইডত দুৰ্বল হৈ গ'লা মানে এই নাথাকে এইবাৰ আণ্ডাৰ-15 চলিগিলা আছে আণ্ডাৰ-17 ৰখি আছে কিন্তু 15 আহি বজা হৈ আছে মানে আমাৰ লগত এনেকুৱা হয় মানে ইমান দূৰৰ পৰা আছোঁ সেইবিলাক আমাক খাব লোৱা যোগাৰ কৰা নাই বা আকৌ সেই আৰু কেণ্টিন এখন নাই 2 কিলোমিটাৰ যাব লাগে খাবৰ কাৰণে মই মাত্ৰ খাই আহিলোঁ কিন্তু ই খাব নাপালে ই পিছে আৰু ক'ৰবাত যাম যাব টাইম নহ'ব সেইকাৰণে পিছত খাম দে একেলগে সেইকাৰণে মই জাৰ্চি পিন্ধি ল'লোঁ একদম ভালকৈ একদম বেলেগ বাকী জোতা যোৰা চেঞ্জ কৰি ল'লোঁ জোতা যোৰা মই মাৰিলোঁ বাকী এনকে খেলাখন খেলা লগা ভালকৈ বাকী পাৰভেচৰ খেলা শেষ গৈছে পাৰভেচৰ অলপ ভালে হৈছে বাকী এন্দে খেলি আছে এন্দে খেলা নহ'ল ডাইৰেক্ট মই খেলাম তেতিয়া খেলা খেলি কেনে ডাইৰেক্ট ঘৰত যাম আৰু এতিয়া চাৰে 11টা 12:30 বাজছে 12:30 বজাৰ পিছত খেলাখন গি ষ্টেডিয়ামখনত এইফালে খেলাখন হৈছে আমাৰ
আৰু মানে বৰ্তমান খেলা শেষ আমাৰ তাতে এতিয়া আমি ডাইৰেক্ট ঘৰত যাই আছোঁ আৰু এইখন চাব পাৰে মেইন ফিল্ডখন মানে মিলিটাৰী ফালে যাবা নাতে কিন্তু আমি কাষে কাষে যাই আছোঁ য'ত ৰানিং হয় ফালে যাই আছোঁ ডাইৰেক্ট জীৱনত প্ৰথমবাৰ এইখনে ফিল্ড মানে যদি চালে কওঁ ফোন কৰিব বুলি কৈছে নম্বৰ আৰু ক'ত কৰিব ভাল হোৱা নাই বেছি খেলা মানে খেলিব লাগে খেলিছোঁ আৰু গ'ল চল দিব পৰা নাই হেণ্ড এটা দিছে নেক্সট টাইমটো এগেইনষ্ট টিমটো এটা গ'ল দিছে আমাৰ কোনো দিয়া নাই জীৱনত ফাৰ্ষ্ট টাইম ট্ৰায়েল দিছোঁ হ'লে হ'লা দে হ'লি নাই আৰু কি আছে আৰু এবাৰ দিম পিছলৈ দি থাকিম আৰু একবাৰ পাৰছোঁ তাৰ দিয়ে থাকিব আৰু বাকী এইবিলাকে আণ্ডাৰ 15 চলি বহি থকা গিলা আৰু মই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামক বাই বাই দি কেনে ডাইৰেক্ট ঘৰলৈ যাওঁ আমি বাকী পাৰ হৈছে ষ্টিং খাই আছে মই ষ্টিং নহয় আৰু বেয়া বস্তু ওলা বেয়া বস্তু খাব নালাগে আৰু সেইকাৰণে আমি ডাইৰেক্ট কি ঘৰত যাই আছোঁ আৰু মানে বহুত থাকাত ধৰিছি থাকাৰ মানে তাৰপৰা ওলাই আহিলোঁ না এতিয়া ডাইৰেক্ট ঘৰত কি অলপমান বোলে কিবা খাব মইতো খাইছোঁ আৰু একবাৰ কিবা খাব লাগিব না লগতো একলা খাব দিব নোৱাৰা তো আৰু একবাৰ কিবা খাই কেনে ডাইৰেক্ট আৰু মানে তাৰপৰা ওলাই আহিলোঁ আমি ডাইৰেক্ট মানে মেইন হাৱে মানে তাৰপৰা ইয়াতে গাড়ীত নুঠো মানে পাৰ হৈছে কৈছে কিবা খাওঁ মই কৈছোঁ জালুকবাৰীত খা নহয় কৈছে ইয়াতে খাওঁ দে খা যদি ইয়াতে খাওঁ দে তাত মই এইফালে যাওঁ দে একো নাই ৰেষ্টুৰেণ্ট আজি বহুত ধুনীয়া আছে কিন্তু খোলা নাই এখানো তাৰে কিবা এখন বিস্কুট কৈছে দুইফালে এইফালে বেছি ৰৈ গ'ল নাযায় কয় বেছি ৰৈ গৈছে পাগলাই হৈছে আৰু মাথাটো যদি মানে ইয়াতে নাপাওঁ আমি তাইক জালুকবাৰীলৈকে যাম মানে ভিডিঅ'টো ইন কৰোঁ জালুকবাৰী চাই থাকছোঁ ভাল লাগিব বহুত ভাল লাগিছে আৰু মানে এতিয়া আমি ব্ৰহ্মপুত্ৰৰ ছেকেণ্ড ব্ৰিজখনৰ ওপৰেদি মানে ঘৰলৈ যাইছোঁ এখন ফাৰ্ষ্ট ব্ৰিজ আৰু মানে এখন ব্ৰিজৰ তাৰিখ আমি মানে চন্দ্ৰমা যোনখন হোটেল আছে মানে ই কৈছে কি চন্দ্ৰমাত চাম বুলি চন্দ্ৰমাত দেখাম চন্দ্ৰমাত ভাত চাত খাই কেনে আমি তাইক ঘৰলৈ যাম লক্ষ্মী পূজা চাবাৰ একদম কি হৈছে এইবিলাক দেখছে কালি একদম ধামাকা কৰিছে লক্ষ্মী পূজা ইয়াত ফাৰ্ষ্ট গাড়ী পৰা নামলোঁ এখন চন্দ্ৰমা সোমাই কেনে 2000 years later চন্দ্ৰমাটো খাওয়া হ'ল আজিৰে ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি ভাল লাগিছে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ ফৰ ৱাচিং